আসসালামু আলাইকুম মোৰ মা ভনীসকল, আমি ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজা ৰখা অৱস্থাত তৰকাৰী চাখি চাব পাৰি নে নোৱাৰি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, হাদিছ শ্বৰীফ অনুযায়ী যিসকল মহিলাৰ স্বামী গৰম মিজাজৰ, তৰকাৰীত নিমখ পানী ঠিক নহ'লে গালি গালাজ কৰে, তেনে তিৰোতাসকলৰ বাবে তৰকাৰী চাখি চোৱা জায়েজ আছে। কিন্তু সেই বুলি খাই চাব নোৱাৰে, আপোনাৰ ৰোজাটো নষ্ট হৈ যাব। বিনা কাৰণত কোনো বস্তু চাখি চোৱা মক্ৰুহ। কেৱল জিভাৰে চাখি চাই থু কৰি পেলাই দিব। তাৰে পিছত মুখখন ৩-৪ বাৰ কুল্লি কৰি পৰিষ্কাৰ কৰি ল'ব। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ। ৰমজান সম্পৰ্কে কিবা প্ৰশ্ন থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।